অ বিকাশ দা একদম একে সপোন কমিজা লাগি আছে আকৌ বহুত ভাল লাগিল তোমালোকক দেখা পাই মোৰে জোচ উঠি গৈছে বহুত ভাল পাওঁ বিকাশ দা থেংক ইউ মোৰো ভাল লাগিল চাইকেল লৈ ইমান ইজি নহয় জাৰ্ণি কৰা এরকম মেন জোচ আছে বিকাশ আবার বিকাশ দা বাইক লৈ যায় জোচ আপোনা হয় আপোনাৰ ভিডিঅ' চাই জোচ আহিছে এক ৰাতিৰ ভিতৰত আমি মই সপোন ব্লগ চাওঁ আৰু মই আহিছোঁ নমস্কাৰ মোৰ অসমীয়া কি খবৰ আৰু সকলো ভালে আছে ময়ো ভালে আছোঁ আজি আছে আমাৰ চাইকেললৈ অহা আজি 6 দিন হৈ গ'ল আৰু আজি আমাৰ টাৰ্গেট তোমাৰ জাগিৰোডৰ পৰা ডাইৰেক্ট গুৱাহাটী বৰ্তমান জাগিৰোড থানাৰ পৰা ওলাই আহিলোঁ তাত থানাত ভিডিঅ' কৰি আমাৰ এৰাও নাইকিয়া সেইকাৰণে নবনালোঁ আপোনাৰ থানাৰ পৰা ওলালোঁ বহুত বেছি ভাল লাগি আছে কিন্তু আজিও বৰষুণ একেই বৰষুণ দি আছে আৰু তাকে যদিও জানো কিমান চলাব নাজানো কিন্তু আজি টাৰ্গেট আমাৰ গুৱাহাটী পাবগৈ লাগিব আৰু নেক্সট ব্লগ গম পাবা ক'ত বনাম আৰু বৰ্তমান গুৱাহাটী পাওঁগৈ তাৰমানে তোমালোকে গম পাইছা আমি গুৱাহাটী কিহৰ কাৰণে আহিছিলোঁ আৰু তাত ভিডিঅ' বনাম তোমালোকে সেই ভিডিঅ'সমূহ মৰম চেনেহ ৰাখি থ'বা গুৱাহাটী টাৰ্গেট লৈছোঁ গুৱাহাটী পাবগৈ লাগিব আগত পামনিন্দৰ পৰা বৰষুণত তিতি গৈ আছোঁ আমি দুটাই একো নাই মহাদেৱত বা মা কামাখ্যা আশীৰ্বাদ লৈ গৈ আছোঁ আৰু এনেকৈ আহি আছোঁ বাটত ভিডিঅ' বনাব পৰা নাই বাটত বহুতে বেছি বৰষুণ তাৰ কাৰণে মোবাইলো উলিয়াব পৰা নাই আহি বৰ্তমান এনেকুৱা এটা জেগা পালোঁ সেই জেগাটো মানে তোমালোকক নেদেখাই নোৱাৰোঁ দেখাই দিছোঁ চালক গড় হয় কি ধুনীয়া ধুনীয়া বস্তু আছে তোমালোকে দেখুৱাই আছোঁ মানে প্লাছটো মানে মাতি ভালকৈ নাজানো কিন্তু দেখি ভাল লাগিলে কিবা এটা চাওকচোন তোমালোকে মানে কোনটো কি বস্তু তোমালোকে নিজে চাই লোৱা মই কৈ নাযাম বহুতখিনি আছে ক'বলৈ ভিডিঅ'টো বহুত বেছি দীঘল যাব তোমালোকে কৈ থাকোঁ তোমালোকে দেখুৱাই দিছোঁ আৰু এনেকৈ আহি আছোঁ বৰষুণটো কালি আজি পূৰা বেছি মানে কালি আজি বহুত বেছি বৰষুণ হয় সেইটো আমি হেৰা নাই বেছি নাই আৰু এইখিনি চাওক সুন্দৰ লাগিছে মূল্য ব্লগ বনাইছোঁ চাইকেল আমি শিকাই থৈছোঁ আৰু এইটো পাই দেখিম তাকে অলপ খাই যাম বুলি ভাবিলোঁ ভাল লাগিছে কিবা ফাইনেলি আহি পাই গ'লোঁ আমি যোৰাবাট টাউন প্ৰথম আৰম্ভণি পূৰা বেকাবেকি ইয়াৰ পৰা টাউন পূৰা এনেকৈ গৈ আছোঁ তোমালোকৰ আশীৰ্বাদত এতিয়া অলপ দূৰ খোজকাঢ়ি যাওঁ ভাল লাগিছে আজিৰ দিনটো বৰষুণ দিয়ে আছে এৰা নাই এইফালে বুনিন্দ মই অলপ তাকে খোজকাঢ়িছোঁ তাকে আশীৰ্বাদ কৰিব সোনকালে গৈ মা কামাখ্যা দৰ্শন কৰিব পাৰোঁ হৰ হৰ মহাদেৱ হৰ হৰ মা কামাখ্যা মন্দিৰ কমেণ্ট কৰিব আৰু ফাইনেলি এনেকৈ গৈ আছোঁ চাওক কি ধুনীয়া আৰু এনেকৈ তোমালোকৰ আশীৰ্বাদত বৰ্তমান গৈ আছোঁ যোৱাবাৰ পালোঁহি সুন্দৰ এটা ভিউ পইণ্ট মোৰ পিছফালে চাওক কি ধুনীয়া এটা ভিউ পইণ্ট আৰু এইফালে মোৰ চাইকেল এইটো যোৰাবাট আৰু পাহাৰৰ মাজে মাজে গৈ আছোঁ যিহে ওখ চাইকেল চলাব পৰা নাই অলপ সেইকাৰণে খোজকাঢ়ি দিছোঁ মজা লাগিছে গাইজ এনেকৈ তোমালোকে আশীৰ্বাদ কৰি যাবা কামাখ্যা মন্দিৰ দৰ্শন কৰিম নিদিয়ে সোনকালে দৰ্শন কৰিম দিয়ে বহুত বেছি ভাল লাগি আছে আগফালে ভিউ পইণ্ট চাওক কি সুন্দৰ লাগিছে পাহাৰ আছে বিন্দাছ গৈ আছোঁ তোমালোকৰ আশীৰ্বাদত হৰ হৰ মহাদেৱ আৰু হৰ হৰ মা কামাখ্যা আৰু ফাইনেলি কামাখ্যা মন্দিৰলৈ 124 কিলোমিটাৰ আছে আৰু এই ফটোখন দেখি কিবা এটা ভাল লাগিছে ইমান দূৰৰ পৰা আজি 6-7 দিনলৈ চাইকেল লৈ আহিছোঁ কেৱল এই মন্দিৰটোৰ কাৰণে কামাখ্যা মন্দিৰ বাবে ফটোখন দেখি কিবা এটা মনটো ভাল লাগি গৈছে সঁচাকৈ 24 কিলোমিটাৰ আছে এইকণ সময় জুচ উলিয়াব লাগিব পুৰা জুচ লাগিব এই সময়ত এনেকৈ যাওঁ আৰু দৰ্শন কৰিম ভিডিঅ' মই সম্পূৰ্ণকৈ চাই থাকা আৰু আহি আছিলোঁ লাগিলে ভাত খালোঁ এইখিনি তলতে ভিডিঅ' নবনালোঁ অকণো কি ভিডিঅ' বনাব আৰু ফাইনেলি গৈ আছোঁ কি সুন্দৰ ৰাস্তা পাহাৰ আহিছেনে পূৰা কৰা হৈ আছে পাহাৰ আপোনালোকে দেখাই পোৱা নাযায় কেমেৰা গৈ আছোঁ গুৱাহাটী টাউন পোৱাগৈ নাই পাম আৰু সুন্দৰ লাগিছে কি ধুনীয়া ৰাস্তা আৰু আগত গৈ আছে মই একদম মজা লাগিছে মানে আৰু তেনেকৈ গৈ আছিলোঁ বাটতে বিকাশ দা লগ পালোঁ বিকাশ দাই নিজে মাতিলে আৰু বিকাশ দানো কিনো ক'লে আমাৰ ভিডিঅ'ত চাওঁচোন আহক আৰু গাছ এনেকৈ আহি আছিলোঁ ঘপককৈ মানে বিকাশ দা ৰখাই যায় আমি লগ পাম বুলি হোৱা নাছিলোঁ অ' বিকাশ দা একদম একে সপোন কমিজা লাগি আছে আকৌ বহুত ভাল লাগিল তোমালোকক দেখা পাই মোৰে জোচ উঠি গৈছে মানে আহি আছিলোঁ ঘপককৈ মাতিলে মই কোন হয় তাৰপিছত বিকাশ দা দেখোন একদম মানে হঠাৎ বহুত ভাল পাওঁ বিকাশ দা থেংক ইউ মোৰো ভাল লাগিল চাইকেল লৈ ইমান ইজি নহয় জাৰ্ণি কৰা এরকম মেন জোচ আছে বিকাশ দা বাইক লৈ যায় কিন্তু চাইকেল লৈ আহিছিলে মই দেখা পালোঁ দেখা পাই মই ভাবিলোঁ ক'ত বা হয় ক'ত বা যায়
চাইকেল লৈ লৈ মই চেটাৰটো দেখা পালে গম পাইছোঁ যে সেই ৰাইডটো মানে ইমান ওচৰীয়া ৰাইড নহয় মই দূৰৰ পৰা আহিছোঁ যেতিয়া গম পাওঁ লখিমপুৰৰ পৰা আহিছে লখিমপুৰেৰে মোৰ বহুত প্ৰিয় ঠাই হ'ব গৈ দেখিব আপোনাৰ ব্লগ চাওঁ বহুত যায় আৰু লখিমপুৰৰ পৰা আহা বাইক লৈ কিনে চাইকেল লৈ গুৱাহাটীলৈকে ধেমালি কথা নহয় চেলিউট চব যুঁজ আপোনাৰ হয় আপোনাৰ ভিডিঅ' চাই যুঁজ আহিছে এই ৰাতিৰ ভিতৰত আমি মই সপোন ব্লগ চাওঁ আৰু মই আহিছোঁ বহুত মানে আপোনাৰ বিকাশে লগ পাইছে কিবা সপোন হ'ব লাগিছে এতিয়া বিশ্বাস হোৱা নাই আকবাৰ ধৰণে বিকাশ একো নাই ভাই মোৰ ভাল লাগিছে তোমালোকক লগ পাই থেংক ইউ ভাই থেংক ইউ পুৰা ভালকৈ চলাই থাকা তোমালোকৰ ৰাজ্যৰ শুভ হওক একদম বেষ্ট অফ লাক থেংক ইউ ভাই বোলে বিকাশে দেখুৱালোঁ আৰু এইফালে মই বিকাশে লগ হয় নামটো বাইদেউ আহিব মানে ভাল লাগিল দেই লগ পাই বিকাশে লগ পালোঁ লগতে দাদাও ভিডিঅ' দেখা পাওঁ দেই মাজে ভাল লাগে এনেকৈ যে আপোনাৰ ৰেষ্টুৰেণ্টবিলাক আহি পেলাই দৰ্শনটো কৰি লোৱা দৰ্শন কৰি মানে ভিডিঅ'ত দেখি থকা মানুহ আজি ৰিয়েলত বহুত বেছি ভাল লাগিছে একদম গাইছ আজি ক'ব গ'লে আজি আমাৰ দিনটো ভাল বহুত বেছি ভাল কাৰণতো ইমান দূৰত চাইকেল চলাই আহিছোঁ ইমান ভাগৰত ইমান পাহাৰৰ ওপৰত উঠিলোঁ কিন্তু কষ্ট বহুত আছিলে কিন্তু আজি এতিয়া বৰ্তমান কষ্ট নিচিনা লগা নাই এই আগত তোমাকে ভিডিঅ' দি চাইছে গম পাইছা বিকাশ দা লগ পালোঁ মোৰ মৰমৰ ভাল এজন ইউটিউবাৰ হয় ৰেগুলাৰ ব্লগ চাওঁ বিকাশ দা আপোনাক মই ভিডিঅ' যোগেদি কৈছোঁ বহুত বেছি ধন্যবাদ আপুনি মতাৰ বাবে অ' বিকাশ দা মই এতিয়াও কোনো সময় লাগি আছে আই লাভ ইউ বিকাশ দা সঁচাই বহুত বেছি ভাল পাওঁ আৰু মা কামাখ্যা একদম হেৰি নে কি নাজানো আজি ঘপককৈ দেখুৱাইলে সঁচাই বহুত বেছি ভাল পাওঁ বিকাশ দা আই লাভ ইউ গুৱাহাটী পালোহি গুৱাহাটীত আহি আমাৰ গাঁৱত মই এজন দাদাজন লগ পালোঁ দাদা আপোনাৰ নামটো কৈ দিয়ক মোৰ নাম মণিৰ বৰুৱা মানে দাদা ঘপকৈ মাতিলে মই চিনি পোৱা নাই গাঁৱৰ হয় কিন্তু বৰ্তমান মানে গুৱাহাটীলৈ কিমান 5 বছৰ সেইকাৰণে গাঁৱত দেখা নাই আকৌ ভাল লাগিল দেই লগ পাই একদম ভাল লাগিল মানে গুৱাহাটীত আহি যদি নিজৰ গাঁৱৰ মানুহ লগ পাওঁ বহুত বেছি ভাল লাগে দাদা আপোনাৰ নামটো কৈ দিব অলপ টকা আপোনাৰ মোৰ জন্মনি কাকতি একদম লগ পাই ভাল লাগিল আৰু দাদা আপোনাৰ নামটো একদম ইয়াত লগ পাই বহুত বেছি ভাল লাগিল দেই আৰু ফাইনেলি আহি গুৱাহাটী পাই গ'লোঁ ইয়াৰ পৰা বেছি দূৰ নাই কামাখ্যালৈ নেক্সট ব্লগত তোমালোকে কামাখ্যা মন্দিৰ ভিডিঅ' পাবা আজি বৰ্তমান ইয়াত থকা ব্যৱস্থাটো কৰিলে মোৰ গাঁৱৰ এজন দাদা আৰু দাদাই ভিডিঅ' চাই থাকে আৰু মই চিনি পোৱা নাই গাঁৱৰ বৰ্তমান আমাৰ গাঁৱত মানে তেনেকৈ দেখাও নাপাওঁ ইয়াত মই গুৱাহাটীত থকা আজি 6 বছৰ নে 5 বছৰ হ'ল আৰু দাদা দেখি মাতিলে ভাল লাগিল আৰু দাদা আজি থাকিবলৈ এইটো ৰুমতে প্ৰথমে ইয়াৰ পৰা ইয়াত যদি থাকোঁ তাৰ নেক্সট ব্লগত তোমাৰ কামাখ্যা মন্দিৰ দেখা পাবা আৰু যদি আমি দাদাক লগ নোপোৱাহেঁতেন অনিলদাক যদি লগ নোপোৱাহেঁতেন মা কচম কৈছোঁ যে আমি সেই কামাখ্যা মন্দিৰত পৰি থাকিব লাগিলে হয় মানে গুৱাহাটী আমাৰ চিনাকি মানুহ নাইকিয়া ন এটা কথা কওঁ আমাক ভগৱানে বহুত সহায় কৰিছে লগতে ৰাইজে সহায় কৰিছে ভগৱান আছে য'ত ৰাইজ আছে ত'ত আৰু আমি আছো ত'ত মানে আমি ইয়ালৈ মানে থকা ব্যৱস্থা ক'তো আমি কোৱাই নাই আহি আছো মানে শুন একদম ক'ৰবাত যদি বোলে আমুক জেগাত আমাৰ কষ্ট হ'লে থকা বহুত ধুনীয়া ফেচিলিটিকে আহিছো বাকী একো নালাগে আৰু আশীৰ্বাদ কৰক যাতে নেক্সট ধামাকা দীঘলীয়া ৰাইডটো সোনকালে উলিয়াব পাৰে তোমালোকে কমেণ্ট কৰা যে লাগে বুলি আৰু সঁচাকৈ বহুত বেছি ভাল লাগিলে আজিৰ দিনটো বৰষুণ দি থাকিলে হ'লেও আমি বৰষুণক বাতি আহি আছিলোঁ আৰু বাটতে বিকাশা লগ পালোঁ বিকাশা লগ পাই মানে সেইকণ টাইমত মানে মোৰ কথা একদম ওলোৱা নাই আৰু বিকাশা ভিডিঅ'বোৰ চাবগৈ বিকাশা ভিডিঅ' মানে কান্দি পেলাইছোঁ সঁচাই গাইছ বিকাশা কাটি আজি ভিডিঅ'তে লগ পাম বুলি মই কেতিয়াও ভবাই নাছিলোঁ আৰু গৈ আছিলোঁ বিকাশা মাতিলে আৰু বিকাশা আমাৰ নিজে মতাৰ কাৰণে বহুত বেছি মানে বেছিকৈ ভাল লাগিলে যে ইমান ডাঙৰ ইউটিউবাৰ একদম দেখা পাব বিকাশ দা ভিডিঅ' আমাক বহুত দেখা পাব মানে বহুত মাতটো শেষ হৈ গৈছে যিহেতু চাইকেলটো আহিছো একদম 60-70 কিলোমিটাৰ চলালো যে নহয় বাকী ভিডিঅ'টো বনাইছো চাইকেল কামলৈ জনাবলৈ নাপাব যদি আছে আৰু সাবস্ক্ৰাইব কৰা নেক্সট ধামাকা ব্লগ আহি আছে গুৱাহাটী কামাখ্যা আজিলৈ দিছো বাই বাই বাবা